বন্ধুসকল বহুত দিনৰ মূৰত পুনৰ উভতি আহিছোঁ আৰু এটা নতুন ভিডিঅ'লৈ। বেচিকেলি আজিৰ ভিডিঅ'টো সেইসকলৰ বাবে যিসকলে ধাৰণা কৰে যে মোক এৰি বাকী সকলোৱে সুখত জীৱন যাপন কৰি আছে, একমাত্ৰ ময়ে এজন ব্যক্তি যাৰ জীৱনত সমস্যা আৰু বিপদে লগ নেৰে, আৰু আমি এইবোৰ চক্ৰান্তত পৰি আমাৰ বহুমূলীয়া সময়বোৰ নষ্ট কৰি আছোঁ, বৰবাদ কৰি আছোঁ। এতিয়া তোমাৰ তাত ইমান গুৰুত্বপূৰ্ণ নালাগে, এটা সময় আহিব য'ত তুমি হিচাপ কিতাপ লগাবা যে ইমানখিনি সময় আছিলে হাতত, একোৱেই কৰিব নোৱাৰিলোঁ, তেতিয়া তোমাক দুখ লাগিব। তো এই দুখৰ পৰা তুমি কেনেদৰে মুক্তি পাবা সেই সকলোবোৰ লৈ পেলাই আলোচনা কৰিম। তো সেইকাৰণে ভিডিঅ'টো শেষ পৰ্যন্ত চাব লাগিব, আৰু যদিহে ভিডিঅ' চাই পেলাই কিবা বুজিব পৰা, তোমাৰ মতামত মোৰ সৈতে মিলে, তেতিয়াহ'লে তলত কমেণ্ট কৰি নিশ্চয় জনাবা। তো ব'লা ভিডিঅ'লৈ আগবাঢ়ো। সকলোতকৈ প্ৰথম যি সলিউশ্যন বা ক'বলৈ গ'লে যি উপায় আছে সেইটো হৈছে, প্ৰথম যিটো কাম কৰিব লাগিব সেইটো হৈছে যেতিয়া কিবা সমস্যা আহক প্ৰথমতে হিয়াত নলগাই প্ৰথমত বিবেকেৰে চিন্তা কৰা, ভালকৈ চিন্তা কৰা কিহৰ কাৰণে ইমান তোমাক হাৰ্ট কৰিছে, সেইষাৰ কথাই বা সেইজন মানুহেই হওক কিহৰ কাৰণে ইমান হাৰ্ট হৈছা তুমি, সেইটো ভালদৰে ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰা। তুষাৰত কি ৰহস্য লুকাই আছে যেতিয়া বিচাৰি উলিয়াব পাৰিবা, যেতিয়া ভালদৰে বুজি পাবা, তেতিয়ানো অলপ পৰিমাণ কমকৈ চুটটো লাগিব, আঘাতটো অলপমান কমকৈ লাগিব। সেইটো তুমি তেতিয়া অনুভৱ কৰিবা যেতিয়া তুমি ভালদৰে বুজিব পাৰিবা চিটুৱেশ্যনটো কি চলি আছে। তোমালোকে যদিহে মোক এটা প্ৰশ্ন কৰা যে আজিৰ তাৰিখৰ মানুহবোৰ কিহৰ কাৰণে ইমান বেছি দুখী হৈ থাকে, কিহৰ কাৰণে ইমান বেছি প্ৰেছাৰত থাকে, টেনশ্যনত থাকে, তাৰ উত্তৰত মই এষাৰ কথাই ক'ম, তাৰ উত্তৰ হৈছে এই জগতখন, এই পৃথিৱীখন। জগতে তোমাক ছেকেণ্ডে বিপদী বনাব খুজিব, বিপদত পেলাব বিচাৰিব, দুখী সজাব বিচাৰিব, বাট সকলো তোমাৰ হাতত আছে যে তুমি সঁচাই কৰি দুখী হ'ব বিচাৰনে, সঁচাই কৰি তুমি বিপদত পৰিব বিচাৰনে, সকলো তোমাৰ হাতত আছে। কিহৰ কাৰণে? ভগৱানে দুটা কাণ দিছে শুনিবলৈ, দুটা চকু দিছে চাবলৈ, মুখ দিছে ক'বলৈ, আৰু বিবেক দিছে ব্যৱহাৰ কৰিবলৈ। তো কেতিয়াবা কামতো লগোৱা বিবেকটো, ঠিক আছে? তো সকলো তোমাৰ হাতত আছে, তুমি কি চোৱা, কি শুনা, কি কোৱা আৰু কি ভাবা, সকলোবোৰ তোমাৰ হাততে আছে। এইবোৰ অপ্ৰয়োজনীয় বস্তু নহয়। এই আটাইবোৰ বস্তু দিয়াৰ পিছৰ উদ্দেশ্যটো হ'ল জীৱনটো তোমাৰ, ভাল আৰু বেয়াৰ পাৰ্থক্যজনেও বুজিব পৰা, জীৱনটো নিজৰ অনুযায়ী যেনে তুমি জীৱন যাপন কৰিব পৰা, তাৰ নামেই হৈছে জীৱন। আৰু আমি কোনোবা এজনে আমাৰ বিষয়ে এষাৰি ক'বই নোৱাৰে, আমাৰ ডাইৰেক্ট ইগ' হাৰ্ট হৈ যায়। 2 লাইন আগতে কৈ আহিছিলোঁ নাক কাণৰ কথা, প্ৰথমে শুনা, পাছত বুজা, তাৰ পাছত কৰা, ব্যৱস্থা লোৱা। আৰু দ্বিতীয় নম্বৰ কথাষাৰ হৈছে জগতৰ সৈতে যুঁজিবলৈ নাই, জীৱনৰ সৈতেহে যুঁজিবলৈ আছে। মানুহে তোমাক লৈ কি কয়, তোমাৰ বিষয়ে কি ভাবে, তোমাক লৈ কি সমালোচনা কৰে, নজৰ ৰাখা, চাই থাকা, শুনি থাকা। এতিয়া একো ক'ব নালাগে। যিদিনাখন সফলতাৰ টেগ তোমাৰ হাতত থাকিব সেইদিনাখন তুমি একো কোৱাৰো প্ৰয়োজন নহ'ব, নিজেই চুপচাপ হৈ যাব, গম পাব যে তুমি কোন হয়। চ' ফ'কাছ ইয়ৰ ডেষ্টিনেশ্যন, য'ত যাব বিচাৰিছা তালৈ ধ্যান দিয়া। মানুহ উঠি আহি পৰিব তোমাৰ ফ'কাছ ভঙাবলৈ, তোমাৰ ধ্যান ভঙাবলৈ, বাট তুমিহে জানা তোমাৰ লক্ষ্যটো সকলোতকৈ ইম্পৰ্টেণ্ট হয়। তো তাত তুমি গুৰুত্ব দিয়া নাকি মানুহৰ ওপৰত দিবা। এটা সময় আহিব তেতিয়া তোমাৰ হাতত বহুত সময় থাকিব, ঠিক আছে? তো তেতিয়া মানুহক তুমি চাই ল'বা। এতিয়া তুমি তোমাৰ কামত ফ'কাছ কৰা ব্ৰাদাৰ। আৰু লাষ্ট নম্বৰটো হৈছে আমি সৰুৰ পৰা শুনি আহিছোঁ সুখৰ কথা। সুখ মানে কি সকলোৱে দেখুৱাইছে, কাহিনী শুনাইছে, আৰু মোৰো মনত ৰৈ গ'ল সুখ মানে কি, কিন্তু কোনেও শিকোৱা নাই যে দুখ মানে কি। চ' তাকেই আমাক লাগে যে মোৰ জীৱনৰ এল লাগি গ'ল, কিন্তু আজিহে নিজৰ জীৱনৰ পৰা সঁচাটো বুজিব পাৰিছোঁ যে সুখ বোলা একো বস্তুৱেই নাই। এই যে মানুহক চাই আমাৰ মনত ফিলিংছ আহে যে কিমান ধুনীয়া লাইফ চলি আছে ইয়াৰ, তুমি যে তেওঁৰ পদূলিত ৰখি ধুনীয়াকৈ সজোৱা ঘৰখনহে চোৱা, ঘৰৰ ভিতৰত সমস্যাবোৰ দেখা পোৱা নাই পোৱা। সকলোৱে বাহিৰতহে দেখুৱায় আই এম ছ' হেপী, বাট যেতিয়া অকলে থাকে তেতিয়া নিজকে দোষী ৰূপে চায় আৰু অনুভৱ কৰে আই এম ভেৰি ছেড। যদিহে ধুনীয়া এখন লাইফ বিচৰা তেন্তে বিনিময়ত বহুত কিবা কিবি দিব লাগিব, নহ'লে সহাব লাগিব, আৰু সেইটোৱে আমি নিবিচাৰোঁ। এনিৱেজ আজিৰ কাৰণে ইমানখিনিয়ে আছিলে। তো কেতিয়া তুমি এইটো মনত ফিলিংছ নানিবা তুমি একমাত্ৰ এনেকুৱা প্ৰাণী যাৰ জীৱনত কেৱল দুখ আৰু টেনশ্যন। কেতিয়াও এনেদৰে ফিলিংছ নানিবা, ঠিক আছে? যোৱা কেতিয়াবা মানুহৰ ওচৰত, যাকে তোমাক চাই লাগে যে ইয়াৰ লাইফ ভাল চলি আছে, যোৱা গৈ পেলাই কথা বতৰা পতা, মনৰ কথা শুনা, তেতিয়া গৈ বুজিব পাৰিবা যে তোমাৰ সমস্যা একোৱেই নহয় মানে তেখেতৰ সমস্যাৰ আগত, ঠিক আছে? তেতিয়া গৈ বুজিব পাৰিবা যে ট্ৰুথ কি হয়। আৰু আমাৰ বয়সনো কিমান হৈছে, আমি ইমান চিন্তা কৰোঁ, ইমান টেনশ্যন কৰোঁ, সকলো শেষ হৈ গ'ল নেকি? এতিয়া আৰম্ভণি হৈছেহে, সকলো চিজিল কৰিব পাৰিবা, ঠিক আছে? তো যিয়েই নহওক ভিডিঅ' চাই পেলাই কেনেকুৱা লাগিছে তোমাৰ মতামত নিশ্চয় জনাবা।